हेलो मोर प्रिय बंधु बान्धवीসকল কাৰি পট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছো। আজি বনাব লৈছো ইলিশ মাছৰ এটা একেবাৰে সহজ আৰু সুন্দৰ ৰেচিপি। গতিকে ভিডিওটো শেষলৈকে চাই থাকক। এই ৰেচিপিটো ইমানেই বেছি সহজ, ইয়াত কোনো ধৰণৰ আদা নহৰু পিয়াজ মছলা একোৱে ব্যৱহাৰ কৰা নহয়। একেবাৰে সিম্পলকে বনোৱা এটা সহজ আৰু সোৱাদভৰা ৰেচিপি। তো কেনেকৈ বনালো কি কৰিলো ভিডিওটো শেষলৈকে চাই থাকিলে নিশ্চয় ধৰিব পাৰিব। তো ভিডিওটো চাই থাকক শেষলৈকে, আৰু যদি ভিডিওটো চাই ভাল পায় লাইক কৰিব, কমেন্ট কৰিব। আৰু যিসকলে আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিও চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, আৰু যদি ফেসবুকত চাইছে তেতিয়া হলে মোৰ পেজখন ফলো কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই নতুন ভিডিও দিলে নটিফিকেশন পাব আৰু ভিডিওবিলাক চাব পাৰিব। তো বলক আৰম্ভ কৰো। প্ৰথমে মই মাছখিনি ধুই লৈছো, গুটেখিনি মাছ ব্যৱহাৰ কৰা নাই, 4টা টুকুৰা লৈ লৈছো, আৰু মাছখিনিত নিমখ আৰু হালধি দুটা সাইডত লগাকে ধুনিয়াকে সানি লৈছো। এতিয়া লাগিব আমাক বেঙেনা, দুটা বেঙেনা লৈছো আৰু মিডিয়াম সাইজত এনে ধৰণে টুকুৰা কৰি লৈছো। এইটো মন কৰিব যাতে বেঙেনা বিলাকৰ টুকুৰা একেবাৰে সৰু কৰি নেপেলাই। আৰু ইয়াত নিমখ আৰু হালধি লগাই ধুনিয়াকে সানি পেলাই 5 মিনিট মান সময় ৰাখি দিম। নিমখ আৰু হালধি যদি এনে ধৰণে সানি ৰাখি দিয়া হয় তেতিয়া হলে যেতিয়া আমি বেঙেনাখিনি ফ্ৰাই কৰিম বহুত বেছি ধুনিয়া কালাৰ, আৰু যদি নিমখটো লগাই ৰাখা হয় তেতিয়া হলে এটো একেবাৰে কম সময়তে সিজিও যায়। আৰু এতিয়া আমাক লাগিব কেঁচা জলকীয়া। আপোনালোকে যিমানখিনি জ্বলা খাব পাৰে সিমানখিনিয়ে ল'ব। মই 3টা দি দিছো আৰু অকমান থেতেলিয়াই লম। এনেকৈ খুন্দনাত দি পেলাই অকমান থেতেলিয়াই লৈছো। আৰু এতিয়া কেৰাহী এখন পাতি দিলো, তাত দি দিছো সৰিয়হ তেল 2-3 চামুচ মান ব্যৱহাৰ কৰিছো। আৰু তেলখিনি গৰম হোৱাৰ লগে লগে আমি যিখিনি বেঙেনাত নিমখ হালধি লগাই ৰাখিছিলো সেইখিনি দি দিছো, আৰু গেছৰ ফ্লেমটো একেবাৰে হাই কৰি পেলাই প্ৰায় 1 মিনিট মান সময় এইখিনি ফ্ৰাই কৰি লম। চাব যাতে একেবাৰে বেঙেনাখিনি সিজি না যায়, প্ৰায় আধা মান সিজিলে এইখিনি নমাই ৰাখিব লাগিব। তো গেছৰ যেতিয়া ফ্লেমটো হাই হৈ থাকিব এইখিনি পটককে ৰঙচুৱা হৈ যায়। দেখিছেনে অকমান অকমান ৰঙচুৱা হৈ গৈছে। তো এইখিনি এতিয়া নমাই ৰাখি দিম, আৰু সেই একেখন কেৰাহীতে মই আৰু 2-3 চামুচ মান সৰিয়হ তেল দি দিম। তো এইখিনি আকৌ গৰম হ'ব দি দিছো, আৰু এইখিনি গৰম হৈ যোৱাৰ লগে লগে ইয়াত দি দিব লাগিব অকমান কালি জিৰা, আৰু যে আমি জলকীয়া থেতেলাই ৰাখিছিলো এতিয়া সেইখিনি দি দিম। এই ৰেচিপিটো ইমানে সহজ বনাবলৈ, একো দিব লগাই নাই, কিন্তু খাবলৈ বহুত বেছি সোৱাদ ভৰা হয়। যিসকলে খাইছে তেওঁলোকে জানে, নোখোৱা সকলে কিন্তু এবাৰ ট্ৰাই কৰিব। বহুত বেছি টেস্টি হয় খাবলৈ। ইলিশ মাছৰ এটা নিজস্ব সোৱাদ আছে, আৰু যেতিয়া এনে ধৰণে বনোৱা হয় বহুতে বেছি সোৱাদ ভৰা হৈ যায়। আৰু তো এতিয়া দি দিলো এতিয়া মাছৰ টুকুৰা কেইটা। তো বহুত বেছিকে ফ্ৰাই কৰিব নালাগে, প্ৰায় 1 মিনিট মান সময় দুটা সাইডে মই লটিয়াই পেলাই ধুনিয়াকে ফ্ৰাই কৰিছো। গেছৰ ফ্লেমটো মই মিডিয়াম ৰাখিছো এতিয়া, নহলে পুতুককে ৰঙচুৱা হৈ যাব। তো অকমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। মাছৰ টুকুৰাবিলাকো যথেষ্টখিনি ডাঙৰ আছে দেখিছে। তো মই এইটো বেঙেনা দি পেলাই জোল বনাম, তো সেই কাৰণে মই প্ৰায় 1.5 গিলাচ মান পানী ব্যৱহাৰ কৰিছো। যদি আপোনালোকে অকমান কমকে জোল বনাব খোজে তেতিয়া হলে 1 গিলাচ পানী ব্যৱহাৰ কৰিব। তো মই প্ৰায় 1.5 গিলাচ মান পানী দি দিছো। তো এতিয়া মই এইখিনি ঢাকনি লগাই পেলাই সিজিব দিম, কাৰণ মাছৰ টুকুৰাখিনি যেহেতুকে ডাঙৰ আছে। তো সেইভাবে মই এইখিনি ঢাকনি লগাই পেলাই অকমান সিজিব দি দিছো। প্ৰায় 1-1.5 মিনিট মান এনে ধৰণে সিজিব দি দিম। তো ঢাকনি গুচাই পেলাই আপোনালোকক লগ পাই আছো ৰব। এয়া দেখিছেনে কি ধুনিয়াকে উতলি আছে। তো এতিয়া চাই লও মাছবিলাক সিজিছে নে নাই। অকমান লৰাই দি দিলো। তো ইয়া ধুনিয়াকে সিজি গৈছে মাছবিলাক। তো এতিয়া ইয়াত দি দিব লাগিব বেঙেনাখিনি, যিখিনি বেঙেনা ফ্ৰাই কৰি ৰাখিছিলো সেইখিনি দি দিম। তো বেঙেনাখিনিও প্ৰায় সিজা হৈয়ে আছে, আধা মান সিজিয়ে গৈছে। তো 1 মিনিট মান সময় আৰু ঢাকনি নলগাও এনে ধৰণে সিজিব দিম। তো 1 মিনিট পিছতে এইটো ৰেডি হৈ যাব। তো এইটো ইয়াত নিমখ হালধি একো দিব লগা নাই, কাৰণ গুটেইবিলাক মই আগতে লগাই ৰাখিছিলো। আপোনালোকে এবাৰ চাই ল'ব, কাৰণ মোৰ আন্দাজ ঠিকে আছে। তো সেইকাৰণে মই একো দিয়া নাই, আৰু আপোনালোকে এবাৰ নিমখটো খাই চাই ল'ব। তো 1 মিনিট মান সময় পিছত মই এইখিনি নমাই দিম। এই ৰেচিপিটো যিসকলে খাইছে তেওঁলোকে জানিব পাৰো কিমান বেছি টেস্টি হয় খাবলৈ। নোখোৱা সকলে এবাৰ ট্ৰাই কৰি চাব, বহুত বেছি টেস্টি হয়। দেখিছেনে? তো মাছবিলাক অকমান লাহেকে নমাব লাগিব, যেহেতুকে টুকুৰাবিলাক ডাঙৰ আছে। ডাঙৰ হেতাৰে মই ধুনিয়াকে নমাই পেলাই দেখাই আছো। দেখিছেনে খুব ধুনিয়াকে সিজি গৈছে। তো ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছো, আৰু লগ পাম মোৰ নিজৰ ভিডিওতে। গতিকে আপোনালোকে ভিডিওটো চাই থাকিব, আৰু যিসকলে ভিডিওটো মোৰ চাই পেলাই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে মই নতুন ভিডিও দিলে আপোনালোকে গম পাব আৰু চাব পাৰিব। তো আজিলৈ সামৰিছো।